तो हे गाइस, मैं अपना लोकर मजत आसू ओबी भाई। तो गाइस, आज हम बात करने वाला है मिस्टर जेएसबीदार भनियक मिस पूर्वाली गगৈৰ বিষয়ে। तो मिस पूर्वाली गगৈ आपुनी অসমৰ এজনী সুশিক্ষিত আৰু অভদ্ৰ ভদ্ৰ ছোৱালী ছোৱালী বুলি কলেও ভুল হব, কাৰণ তেওঁৰ বয়স ইমানো কম নহয় যে ছোৱালী বুলি কম। তেওঁৰ বয়স হৈছে আমাৰ মাকৰ বয়সৰ সমান। তো গতিকে আমি ছোৱালী বুলি নকওঁ, তেওঁক আমি জেঠিমা বুলি কম। বলক বেছি নবকি ভিডিঅ'টো আমি আৰম্ভ কৰো। মানে কি জেঠিমা কওকচোন, আমি আপনার কারণে রখি কথা কোৱা আৰু কুকুৰৰ গাত পানী ছিটোৱা কথা একে কথা হয়নে? ও আপুনি এই বুলি ভাবে নেকি? মোক যোনটো ভিডিঅ'ত মোক কৈছে মইনা পেন জাঙিয়া হাগিছ, কিন্তু হাগিছ জাঙিয়া নহয়, এই জাষ্ট এই পেনটো যোনটো মই পিন্ধি আছো এইটো পেন হয়, সেইটো পেন। ও এইটো পেনে সেইটো পেন হয় নেকি? গাঁৱলীয়া ল'ৰাটো একো বুজি নাপায়, সেইবোৰ পেনৰ বিষয়ে গাঁৱলীয়া ল'ৰাই কি বুজি পাব? একো নহয়, পিন্ধকচোন বাইদেউ, আপুনি গৰমৰ দিনটো পিন্ধিবই পাৰে। এইটো পেন পিন্ধি মানে ফুৰিবলৈও যায়, অকল পেনটো পিন্ধি। কি কলে অকল পেনটো পিন্ধি? এইটো পেন পিন্ধি ফুৰিবলৈও যায় টি-চাৰ্টৰ। ও টি-চাৰ্টৰ লগতহে ইফালেও যায়, বাট জাৰ্ণি কৰে, ট্ৰেভেল কৰে, কিমান দেশ বিদেশ ঘূৰি ফুৰে। কিন্তু এই পেনটোক যদি জাঙিয়া বুলি কোৱা হয়, হাগিছ বুলি কোৱা হয়, পেণ্টি বুলি কোৱা হয়, কেনেকুৱা লাগিব? হয়, নিশ্চয় বেয়া লাগিব। এইটো এটা হাফ পেণ্ট হয়, এইটো কমফৰ্টেবল ফিল কৰে পিন্ধি মানুহে। কি স্কাৰ্টৰ তলত হওক, যি তলত হ'লেও পিন্ধিলে কমফৰ্টেবল ফিল কৰে। আৰু মোক কৈছে যে মই বোলে এইবোৰ ড্ৰেছ অসমত নচলে। আলবাত চলে বাইদেউ, কোনে কৈছে নচলে? এইটোতো কত লেখা নাই, আমি দেখোন পোৱা নাই কত। পিন্ধিব। এইটো নিজৰ ওপৰত কথা, যোনে নিশ্চয় হয়, নিজৰ ওপৰত কথা এইটো। কাৰণ ৰোষ্টাৰসকলক মই আকৌ কৈ থৈছোঁ, মই যি পিন্ধো যি নিপিন্ধো তাক প্লিজ মাত নামাতিব, মোৰ ইচ্ছা কথা, মোৰ পাৰ্চনেল মেটাৰ, এইটো আপোনালোকৰ মাত মতা অধিকাৰ নাই, ঠিক আছে? शर्म करो, भगवान से डरो, भोसड़ी वालों, भगवान से डरो। এইটোৱে কৈ থলো মই। আৰু নেক্সট টাইম মাত নামাতিব, সঁচাকৈ ঘৰৰ পৰা চুচৰাই আনিবলৈ বাধ্য হ'ম মই, গম পাইছে? মোক এলা পচা ছোৱালী বুলি নাভাবিব। ओ भाई मारो मुझे, मारो नहीं, ये मजाक हो रहा है। रोस्ट करो, टोल करो, আনলিমিটেড অফাৰ দিছো, বে টोल কৰ কিমান কৰ বাইদেউ আনলিমিটেড অফাৰ দিছে বে। কিমান ভিডিঅ' বনাবি বনা, আনলিমিটেড অফাৰ দিছো, মই দিছো তহঁতক, বনা কিমান বনাও, আনলিমিটেড। ৰব বাইদেউ, এই যে কলে আপুনি ঘৰৰ পৰা চুচৰাই আনিব, কিন্তু এতিয়া আকৌ কৈছে যে আনলিমিটেড অফাৰ দিছে, কিন্তু কিয়? অফাৰ কিমান বেয়া কমেন্ট কৰ তলত কৰি যা, আনলিমিটেড অফাৰ, ঠিক আছে? ওকে বাই গাইস। তো গাইজ, ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলত নতুনকৈ অহা সকলে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব।